ओम शांति। मैं अति सूक्ष्म ज्योति बिंदु स्वरूप आत्मा। मैं आत्मा এই শৰীৰৰ ভিতৰত দুই চেলৰি মাজত উজ্জ্বল তৰা দৰে জিলিকি আছো। মই আত্মা পবিত্ৰ স্বৰূপ, শান্ত স্বৰূপ, শক্তি স্বৰূপ। মই আত্মা অজৰ অমৰ অবিনাশী। মই আত্মা এতিয়া চাৰিওফালৰ পৰা মন বুদ্ধি সামৰি ওপৰৰ ফালে নিজৰ শিৱ বাবাৰ ওচৰলৈ গৈ আছো। ডাৱৰৰ মাজে মাজে জোন পেলি তৰা গণতকৈ ওপৰত সোণালী ৰঙৰ ৰক্তিম আকাশ দেখা পাইছো। এয়াই মোৰ পৰম পিতা পৰমাত্মাৰ শান্তি ধাম। ইয়াতে মোৰ শিৱ বাবা নিবাস কৰে। মোৰ শিৱ বাবা ৰাতিপুৱা ওলাই থকা বেলিৰ দৰে বহুত আকৰ্ষণ জ্যোতি স্বৰূপ। তেওঁৰ দ্বাৰা পবিত্ৰতাৰ বগা কিৰণ, শান্তিৰ আকাশী ৰঙৰ কিৰণ, সুখৰ হালধীয়া ৰঙৰ কিৰণ, শক্তিৰ ৰঙা কিৰণ দূৰ দূৰলৈকে বিয়পি আছে। এই শান্তি ধামৰ কিমান ধুনীয়া দৃশ্য মই দেখা পাই আছো। এতিয়া মই আত্মা লাহে লাহে নিজৰ শিৱ বাবাৰ ওচৰত গৈ স্থিত হৈ আছো। আৰু মই আত্মা মন বুদ্ধি শিৱ বাবাত একাগ্ৰ কৰি দিছো।
একাগ্ৰ কৰি দিয়া লগে লগে সুখ, শান্তি, শক্তিৰ কিৰণ সৰহ সৰহ মূৰলৈ আহি আছে। মই আত্মা আগতকৈ বেছিকে জিলিকি আছো। এই শান্তিধামত আহি শিৱ বাবাৰ দ্বাৰা সকলো সম্বন্ধৰ সুখ অনুভৱ কৰি আছো। ৱাহ, মই কিমান ভাগ্যশালী আত্মা। পৰম পিতা পৰমাত্মাৰ লগত মোৰ মংগল মধুৰ মিলন হৈ আছে। শিৱ বাবা, আপুনি মোৰ পৰম পিতা, পৰম শিক্ষক, পৰম সদ্গুৰু। শিৱ বাবা, আপোনাৰ দ্বাৰা পবিত্ৰতাৰ শক্তিৰ কিৰণ লৈ মোৰ জন্ম জন্মৰ বিকৰ্ম নাশ হৈ গৈ আছে। এই শান্তিধামত আহি মই আত্মা তৃপ্ত অনুভৱ কৰিছো। মোৰ সকলো বিঘ্ন দুখ পাহৰি গৈছো। এই শান্তিধামক এৰি থৈ যাবই মন কৰা নাই। হলেও মোৰ কিছুমান কৰ্তব্য আছে। সেইবাবে মই আত্মা এতিয়া শিৱ বাবাৰ দ্বাৰা সকলো সুখ শান্তি পৰা ভৰপূৰ হৈ শান্তিধামৰ পৰা সাকাৰ মনুষ্য লোকলৈ উভতি আহি আছো। আহি আহি মই এৰি থৈ যোৱা শৰীৰত প্ৰৱেশ কৰিলো। বাবাৰ পৰা অনা শক্তি শান্তি শৰীৰৰ চাৰিওফালে বিয়পাই দিছো। শৰীৰ পাতল পাতল শীতল শীতল অনুভৱ কৰিছো।
মই আত্মা কপালৰ চাৰিওফালে পোহৰ পোহৰ অনুভৱ কৰিছোঁ। শিৱ বাবা এইদৰে সদায় আপোনাক ইয়াদ কৰি মই আত্মা শক্তিশালী বনিম আৰু আপোনাৰ দ্বাৰা পোৱা সুখ শান্তি গোটেই বিশ্বতে বিলাম। শিৱ বাবা ওম শান্তি, ওম শান্তি, ওম শান্তি।